সকলোলৈকৈ নমস্কাৰ জনাই মই বিভা শইকীয়াই মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা সময় গৈ আছোঁ আমাৰ পুৰণা ঘৰলৈ। আজি আমি বোকাখাট যামগৈ মাকুমত, আৰু যিটো ৰাস্তাত ৰৈ আছোঁ এইটো ৰাস্তাটো চাওকচোন। এইটো এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ এটা পুৰণি ৰাস্তা। এইখিনি মাকুম বেটেলিয়ান কেম্প ৰেল ক্ৰছিঙৰ পৰা একদম ডিগবৈলৈকে ৰাস্তাটো কমেও 20 কিলোমিটাৰ। ইমানেই পোন যথেষ্ট পোন, সেইটো কাৰণে মানে এছিয়া মহাদেশৰ ভিতৰতে পোন ৰাস্তা বুলি পৰিলক্ষিত হৈছে। আৰু আপোনালোকক সেয়া দেখাবলৈ চেষ্টা কৰিলোঁ। এইটো আমাৰ মা আমাক আগবঢ়াবলৈ আহিছে। এয়া বাবা, এইটো পাৰ্টি। আমাৰ ছোৱালীকেইজনীয়ে কিমান সোনকালে 7:30 দাঁত ব্ৰাছ কৰি আছে দেই। 7:30 দাঁত ব্ৰাছ কৰিছে। আৰু আজি ককাই ভাই দুটা এতিয়া লগ ভাগি যাব। ভাইটি যাবগে, বেয়া লাগিছে নাই? ব'লা নহ'লে আমাৰ লগত। স্কুল আছে। এয়া আমাৰ বাবা ৰৈ আছেহি। এয়া আমাৰ গাড়ী আহি পালেহি। আজি আপোনালোকক মই এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথটো দেখালোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এতিয়ালৈ বাই বাই।